আপুনি যদি অলৌকিক শক্তিক বিশ্বাস কৰে, আপুনি যদি শক্তি পূজা বিশ্বাস কৰে, তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। কাৰণ আমাৰ নামনি অসমৰ বিশেষকৈ কামৰূপৰ কিছুমান অঞ্চলত এই সময়ত মনসা দেৱীৰ পূজা অৰ্চনা কৰা হয়। আৰু এই মনসা দেৱীৰ পূজা অৰ্চনাত দেওধনী নৃত্যত মানুহৰ দেহত এনেকুৱা এটা শক্তি জাগে, সেই শক্তি আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ সময়। আৰু আজি বৰ্তমান গৈ আছোঁ শিল্প চহকী বস্ত্ৰনগৰী শুৱালকুছিলৈ। আৰু এয়া মোৰ বস্ত্ৰনগৰী শুৱালকুছিৰ দ্বিতীয়বাৰ। আৰু মই প্ৰথমবাৰ আহিছিলোঁ অসম সাহিত্য সভাৰ অধিৱেশনত, আৰু এয়া দ্বিতীয়বাৰ মই আহিছোঁ কিবা এটা বিশেষ কামৰ কাৰণে। আৰু উভতনিৰ সময়ত এয়া দেখা পালোঁ যে বহুত ট্ৰেফিক জাম। আৰু ট্ৰেফিক জামৰ মূল কাৰণটো হৈছে যে আমাৰ নামনি অসমৰ বিশেষকৈ কামৰূপ অঞ্চলত চলি আছে মনসা পূজা। আৰু এয়া মনসা পূজাৰ পছৰীয়াৰ এটা দৃশ্যাংশ। আৰু এই ৰেলীৰ সময়ত আৰু আমি য'তে সোমাই যাম, আমি হাজোস্থিত পাঁচগাঁওস্থিত মনসা মন্দিৰত। আৰু আমি এতিয়া আহি পালোঁ গেৰুৱাস্থিত পূজা মণ্ডপলৈ। আৰু পূজা মণ্ডপটো যিহেতু 428 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অৱস্থিত, সেয়েহে যাম জঁটৰ সমস্যা যথেষ্ট হোৱা দেখা যায়। আৰু এয়া পূজা মণ্ডপত সেৱা ভাগ লৈ আৰু সন্মুখৰ ফালে চলি আছে দেওধীয়া নৃত্য। আৰু মনসা পূজাৰ মূল শক্তিক কেন্দ্ৰ কৰি যিহেতু উপস্থাপন কৰা হয়, মানে অনুষ্ঠিত কৰা হয়, আৰু সেই শক্তি প্ৰদৰ্শনৰ অন্য এক মাধ্যম হৈছে দেওধনী নৃত্য। আৰু দেওধনী নৃত্য মূলতঃ শক্তি পূজাৰ বিশেষ আকৰ্ষণ বুলি ক'ব লাগিব। আৰু এই দেওধনী নৃত্যত নৃত্য প্ৰদৰ্শন কৰি থকা লোকজনক আমি বিশেষকৈ নামনি অসমত দেওধা বুলি কওঁ। আৰু এই দেওধাৰ দেশত যি শক্তিৰ সঞ্চাৰ প্ৰবাহিত হয়, আৰু এয়া এক শক্তি পূজাৰ জাগৰণ বুলি কোৱা হয়। আপুনি জানি আচৰিত হ'ব, লোকজনে যিখন দা ঘূৰাই আছে সেইখন দাৰ কমেও 10ৰ পৰা 8 কিলো ওজনৰ ভিতৰত। আৰু এজন মানুহে অনাহাৰে থাকি এখন দা ঘূৰাই থকাটো কিমান দূৰ সম্ভৱ আপুনি হয়তো নিশ্চয় অনুমান কৰিব পাৰিছে। এয়া হ'ল শক্তি পূজা। লোকবিশ্বাস অনুসৰি দেওধনী নৃত্য প্ৰদৰ্শন কৰা লোকজনে ভূত ভৱিষ্যত বৰ্তমান সকলো কৰিব পাৰে। আৰু তেখেতে এই মন্দিৰৰ পৰা কিবা সোণ চুৰি হৈছে তাই সেই সম্পৰ্কে বৰ্তমান কৈ আছে। আৰু সমূহ ৰাইজক সাক্ষী কৰি সেই কথাবোৰ কৈ থকা হৈছে। আৰু ভক্তিৰস কিমান যে তেওঁক এজন ভগৱান গণ্য কৰা হয় এই সময়ত। দেৱীৰ শক্তি যেতিয়া এজন মানুহৰ শৰীৰত সঞ্চাৰ হয়, এজন মানুহে কি কৰিব নোৱাৰে। তেওঁ ধাৰ দিয়া দাৰ ওপৰত শুব পাৰে, আনকি তাৰ ওপৰত থিয় হ'ব পাৰে, আনকি তেওঁৰ মুখমণ্ডলত জুই প্ৰৱেশ কৰাব পাৰে।